বিবেকানন্দ প্ৰেক্ষাগৃহত এই সভা ৰাজ্যৰ প্ৰতিখন জিলাৰ দুজনকৈ শিক্ষাবিদে ল'ব অংশ গুৱাহাটীৰ 10 গৰাকী শিক্ষাবিদক আমন্ত্ৰণ জনাইছে আছুৱে সভাত গৃহীত হোৱা প্ৰস্তাৱ প্ৰেৰণ কৰিব চৰকাৰলৈ ইয়াৰ সেৱাক ৰক্ষা কৰাৰ বাবে সংকল্প গ্ৰহণ কৰা আছুৰ খবৰ ৰাজ্যৰ শিক্ষাবিদক লৈ আছুৰ সেৱা বচাও আহক সভা গুৱাহাটীৰ বিবেকানন্দ প্ৰেক্ষাগৃহত এই সভাৰ আয়োজন কৰা হৈছে ৰাজ্যৰ প্ৰতিখন জিলাৰ দুজনকৈ শিক্ষাবিদে ল'ব অংশ গুৱাহাটীৰ 10 গৰাকী শিক্ষাবিদক আমন্ত্ৰণ জনাইছে সদৌ অসম ছাত্ৰ সন্থাই সভাত গৃহীত হোৱা প্ৰস্তাৱ প্ৰেৰণ কৰিব চৰকাৰলৈ এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰশ্ন কাকতৰ কেলেংকাৰী বা প্ৰশ্ন কাকত ফাদিল আৰু পৰীক্ষা বাতিল এই কথাটোৱে লাখ লাখ ছাত্ৰ ছাত্ৰী অভিভাৱকক উদ্বিগ্ন কৰি তুলিছে আমি ছাত্ৰ সন্থা অত্যন্ত উদ্বিগ্ন গতিকে এই বিষয়টোত জড়িতসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিবই লাগিব চৰকাৰো সেৱাৰ ব্যৰ্থতা বা ভুলৰ কাৰণে পৰিস্থিতি সৃষ্টি হয় গতিকে এই উদ্বিগ্ন হৈ থকা ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ দায়িত্ব চৰকাৰে ল'ব লাগিব আনটো কথা হ'ল যে এটা সাংঘাতিক চক্ৰান্ত চলি আছে যে আমাৰ ৰাজ্যিক বোৰ্ড সেৱা কাউন্সিল বা অৰ্থাৎ ৰাজ্যিক বোৰ্ডসমূহৰ বিশ্বাসযোগ্যতা হানি কৰিবলৈ নিষেধ কৰিবলৈ এটা চক্ৰান্ত চলিছে ৰাজ্যিক বোৰ্ডবোৰ আমাৰ জাতীয় অনুষ্ঠান সেৱা হওক সংসদ হওক অৰ্থাৎ জাতীয় বোৰ্ডবোৰ আমাৰ জাতীয় অনুষ্ঠান হয় আৰু এই ৰাজ্যিক বোৰ্ডৰ অন্তৰ্গত আমাৰ সমগ্ৰ অসমৰ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান অসমীয়া মাধ্যম বা বড়ো মাধ্যম বা মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে অধ্যয়ন কৰে বা হাজাৰ হাজাৰ ব্যক্তিগত খণ্ডৰ মাতৃভাষা মাধ্যমৰ বা ইংৰাজী মাধ্যমৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰে গতিকে এই ৰাজ্যিক বোৰ্ডৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'বই লাগিব আৰু সেইবাবে আমি সেৱা বচাও আহক ৰাজ্যিক বোৰ্ড বচাও আহক এই চিন্তাৰে আমি আজিৰ শৈক্ষিক সভাখনৰ আয়োজন কৰিছোঁ গুৱাহাটীকে ধৰি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ সন্মানীয় শিক্ষাবিদসকলক এই আলোচনালৈ আমি আমন্ত্ৰণ জনাইছোঁ আৰু সন্মানীয় শিক্ষাবিদসকলৰ পৰামৰ্শৰ আধাৰত আমি পৰৱৰ্তী কৰ্মপন্থালৈ আমি আহিছোঁ সেৱা আমাৰ জাতীয় অনুষ্ঠান আমি সকলোৱে জানো চৰকাৰী খণ্ডৰ বিদ্যালয়বিলাক বিভিন্ন ধৰণৰ খাটি খোৱা ঘৰৰ ল'ৰা ছোৱালীবিলাক আৰু বিশেষকৈ অসমীয়া মাধ্যমটো জীয়াই ৰখাৰ ক্ষেত্ৰত সেৱাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে কিন্তু সাম্প্ৰতিক সময়ত আমি কিছুদিনৰ পৰা দেখিবলৈ পাইছোঁ কিছু বছৰৰ পৰা দেখিবলৈ পাইছোঁ যে সেৱা মূৰৰ পৰা গেলিবলৈ আৰম্ভ কৰিছে আৰু পৰিকল্পিতভাৱে সেৱাক ধ্বংস কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পিত ষড়যন্ত্ৰ ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই ষড়যন্ত্ৰৰ নেতৃত্ব দিছে বৰ্তমানৰ সেৱাৰ অধ্যক্ষগৰাকী ইয়াৰ ভিতৰত যিখিনি মানুহ জড়িত হৈ আছে এই মানুহখিনি আচলতে কাৰোবাৰ নিৰ্দেশত সেৱাক ধ্বংস কৰাৰ কাৰণে পৰিকল্পিত ষড়যন্ত্ৰ কৰিছে গতিকে আমাৰ দায়িত্ব হৈছে সেৱাৰ দৰে এটা জাতীয় অনুষ্ঠান ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি জীয়াই ৰাখিব লাগিব আৰু অধিক শক্তিশালীভাৱে ফলপ্ৰসূভাৱে জীয়াই থাকিব লাগিব তাৰ কাৰণে আমাৰ শিক্ষাবিদসকলৰ পৰামৰ্শ লাগিব ইয়াৰ আগতো আমি সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন ধৰণৰ এনেকুৱা সভা অনুষ্ঠিত কৰিছোঁ শৈক্ষিক পৰামৰ্শ লৈ আমি সেৱাক কেনেকৈ সংস্কাৰ কৰিব পাৰি তাৰ কাৰণে আমি বিভিন্ন ধৰণৰ পৰামৰ্শ আগবঢ়াইছোঁ এতিয়া আকৌ পুনৰ সেই সময় আহিছে সেৱাক এই পৰিকল্পিত ষড়যন্ত্ৰৰ পৰা আমি কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ তাৰ কাৰণে আমি এখন শৈক্ষিক সভা আহ্বান কৰিছোঁ কাৰণ এই মুহূৰ্তত সেৱাৰ যিবিলাক সেৱাৰ কৰ্মকাণ্ডই ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ হতাশগ্ৰস্ত কৰিছে ৰাজ্যিক বোৰ্ডসমূহৰ প্ৰতি মানুহৰ কেনেকৈ আস্থা ভংগ হৈছে এই কথা বতৰাবিলাক 2023 বৰ্ষৰ মেট্ৰিকৰ পৰীক্ষাটো অসমৰ শৈক্ষিক ইতিহাসৰ বিশেষকৈ সেৱাৰ ইতিহাসৰ আটাইতকৈ কলংকৃত অধ্যায় হিচাপে ইতিমধ্যে পৰিগণিত হৈছে কোনোখন প্ৰশ্ন কাকতেৰে পৰীক্ষা সুচাৰুৰূপে পাতিবলৈ সেৱাই পৰা নাই তেনে প্ৰেক্ষাপটত এজন অপদাৰ্থ শিক্ষামন্ত্ৰীৰ নেতৃত্বত চলি থকা এটা শিক্ষা বিভাগ অধ্যক্ষ অকৰ্মণ্য অধ্যক্ষ আৰু পৰীক্ষা নিয়ন্ত্ৰকে চলাই থকা সেৱা দুয়ো মিলি লাখ লাখ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ সৈতে মানসিক হাৰাশাস্তিৰ সন্মুখীন কৰাইছে তেওঁলোক ছাত্ৰ ছাত্ৰীৰ জীৱনৰ সৈতে হেতালি খেলিছে তেনে এক প্ৰেক্ষাপটতে আজি আমি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যিক বোৰ্ডসমূহক কি ধৰণে শক্তিশালী কৰি আগবঢ়াই লৈ যাব পৰা যায় সেৱা হওক কাউন্সিল হওক এইবোৰ আমাৰ জাতীয় অনুষ্ঠান এই জাতীয় অনুষ্ঠানবোৰে ৰাজ্যিক বোৰ্ডসমূহ শক্তিশালী হৈ থাকিলেহে তেওঁলোক ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত হৈ থাকিলেহে অসমৰ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত সুনিশ্চিত হ'ব সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থাই আজি অসমৰ প্ৰতিখন জিলাৰ বিশিষ্ট নাগৰিক আৰু শিক্ষাবিদসকলক লৈ আমি এখনি শৈক্ষিক সভাৰ আহ্বান কৰিছোঁ ৰাজ্যিক বোৰ্ডক শক্তিশালী হিচাপে গঢ়ি তুলিবৰ কাৰণে বিশিষ্ট শিক্ষাবিদৰ সৈতে ৰাজ্যিক বোৰ্ডসমূহ গঠন কৰিবৰ কাৰণে আৰু ৰাজ্যিক বোৰ্ডক ৰাজনৈতিক হাতোৰাৰ পৰা মুক্ত কৰিব পৰা ধৰণৰ ৰূপৰেখা অংকন কৰিবলৈ আজিৰ সভাৰ আহ্বান কৰা হৈছে